হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আজি বহুত দিনৰ মূৰত মানে বছৰৰ মূৰত আজি ভিডিঅ'টো বনাব ধৰিছোঁ লৈছোঁ ভিডিঅ' বনোৱাই নাই। তো আজি বনাব ইচ্ছা গ'ল বৰষুণ আজি পানী হৈ আছে এইবিলাক। তো ডাৱৰীয়া বতৰ এইবিলাক চবৰে ডাৱৰীয়া বতৰ। তো ভাবিছোঁ এনেকুৱা ঠাণ্ডা বতৰত অলপ ওলাই যাব মন যায়। তাকে ভাবিছোঁ বহুত দিন ক'তো যোৱাও নাই। তাকে ভাবিছোঁ আজি অলপ শ্বিলং যাওঁ। তো আপোনালোকক দেখাই আছোঁ, চাই থাকিব আপোনালোকে। ময়ো ওলাই লওঁ এতিয়া নাকি? ঠিক আছে, চাই থাকিব আপোনাৰ ভিডিঅ'টো। যাবলৈ ওলালোঁ, ৰেডি হ'লোঁ, কিন্তু প্ৰব্লেম এটা হৈ গ'ল। প্ৰব্লেমটো হ'ল কি আমি লোকেশ্যনটো চেঞ্জ কৰিলোঁ। এতিয়া আমাৰ শ্বিলং যোৱা নহ'ব, এতিয়া আমি গৈ আছোঁ ভূটান। তো লগৰজন আহি আছে, তাক ৰখি আছোঁ। আৰু চাব পাৰে এইবিলাক গোটেই পানী হৈছে এইবিলাক। আমাৰ ঘৰৰ আগত এইবিলাক পানী, অকল আমাৰ ঘৰৰ আগতে নহয়, এইবিলাক খৰিমাটৰ বাটতো পানী হৈছে। আৰু এই ৰাস্তাৰ আগত দলঙত মাছ মাৰি আছে চাগে, বা গোটেই পানী হৈছে। দেখাই আছোঁ আপোনালোকক, চাই থাকিব। বৰষুণ বতৰ, বাৰিষা দেখাই আছোঁ। পূৰা পানী পূৰা নদীত ফুল পানী। এনেহ'লে নদীত পানী নাহে। আজি বৰষুণ পূৰা ৰাতিৰ পৰা বৰষুণ দি আছে কাৰণে পূৰা পানী। গাড়ীত বহি ল'লোঁ, গৈ আছোঁ এতিয়া আমি ভূটানলৈকে বুলি। বৰ্তমান আমি আহি পালোঁ তামোলপুৰ। চাবৰে কি ধুনীয়া সুন্দৰ পৰিৱেশ। এতিয়া সময় হৈছে 3টা, আমি এতিয়ালৈ গৈ পোৱাই নাই। যাওঁতে চাগে আৰু 1 ঘণ্টা লাগিব। তো চাওকচোন কি ধুনীয়া একদম। অলপ মূত্ৰ বিসৰ্জন কৰিব ৰখিছিলোঁ। মজা, সুন্দৰ, ডাৱৰীয়া বতৰ চাব পাৰে। ঠিক আছে, চাই থাকিব আপোনালোকক, দেখাই আছোঁ আপোনালোকক। গাড়ীত আহিব নোৱাৰে একেবাৰে, সি বমি চুমি কৰিয়ে মাথা ঘূৰাই তাৰ। চা মুখখন চা। আহি পালোঁ ভূটান চেক পইণ্ট। ইয়াতে এণ্ট্ৰি কৰিলোঁ, নিজৰ ID প্ৰুফ দিলোঁ, দি এতিয়া সোমাই গৈ আছোঁ এতিয়া। অলপ আগলৈ গৈ আছোঁ, লগৰজন আহি আছে, গাড়ীখনৰ এণ্ট্ৰি কৰি আছে। তো আমি অলপ খোজকাঢ়ি গৈ আছোঁ। এইবিলাক গোটেই গাড়ীৰ লাইন, এইবিলাক এণ্ট্ৰি কৰি ওলাই গৈ আছে এতিয়া, চাব পাৰে। এতিয়া তেল ডিপুত আহিছোঁ, তেল ভৰাই আছোঁ। ইয়াতে লিটাৰ আপোনাৰ 57 মান হ'ব চাগে। পুৰা ওলাই গ'ল সিহঁতে। ফাইনেলি আহি পালোঁ। এতিয়া ভোক লাগিছে, কিবা খাবৰ কাৰণে আহিলোঁ। মাৰাটিকা হোটেল বোলে, মাৰাটিকা হোটেল নেকি? অঁ, ইয়াতে আহিলোঁ। কেৱা ম'ম' খাই গা, ম'ম'।
ইমানেই ভোক লাগিছে মানে ৰখা ৰখি নিয়ম নাই আৰু মানে ডাইৰেক্ট অহাৰ লগে লগে খোৱাত লাগি গৈছে একদম। খানা চানা খাই ওলাই আহিলোঁ, এতিয়া অলপ জেগা এক্সপ্ল'ৰ কৰোঁ, অলপ জেগা চাওঁ এতিয়া। তো ওচৰতে এটা কিবা পানীৰ ডেম চাগে, পানীৰ ডেম্পে হ'ব, এনেকুৱাকৈ যায় পাৰে চাগে এইটোফালে, এনেকুৱাকৈ যাব আগত নদীত লগ লাগিব। এইটো ৰাস্তা নেকি? এইটো এটা ৰাস্তা, ইয়াত যাব পৰাকৈ এনে আৰু তাত চাগে মদ খাই আছে। ফটোশ্বুট চলি আছে এতিয়া আমাৰ, এইটো আমাৰ কেমেৰামেন। এতিয়া আমি ইয়াতে অলপ খোজকাঢ়ি আছোঁ, অলপ জেগাবিলাক চাই আছোঁ। ধুনীয়া পৰিষ্কাৰ পৰিচ্ছন্নতাৰে ভৰা, সেউজীয়া সেউজীয়া চাব পাৰে। এইটো কি চিৰিয়াখানা নেকি? এইটো মিনি চিৰিয়াখানা। উফ কি ধুনীয়া, চাব পাৰে। এইখন দলং, দলঙতে এনেকুৱাকৈ বহা ব্যৱস্থা কৰি থৈছে ইয়াতে, ধুনীয়া মানে আৰু ইয়াতে বহি 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 এইবিলাক পানী চাব পাৰি, এইবিলাক এনেকৈ চাই থাকিব পাৰি। হাই YouTube channel है चुपचे ना या ना YouTube channel है ना YouTube চাব পাৰে ঝৰ্ণা নদী, কি ধুনীয়া সুন্দৰ পৰিৱেশ। মানে ইয়াতে বহি বহি আপুনি মানে প্ৰাকৃতিক সৌন্দৰ্য মানে উপভোগ কৰিব পাৰি ধুনীয়াকৈ আৰু। একো টেনশ্যন নাই, এইবিলাক লাইট জ্বলি আছে ওপৰত, চাব পাৰি। বেলেগে এটা মানে ফিল আৰু ধুনীয়া ধুনীয়া ঠাণ্ডা ঠাণ্ডা বতাহ মাৰি আছে, ধুনীয়া একদম সুন্দৰ পৰিৱেশত আছোঁ বৰ্তমান। ইয়াতে বহি থকা জেগা, ইয়াত ধুনীয়াকৈ এনেকৈ বহি এনেকুৱা পৰিৱেশত ভৰি উঠাই এনেকুৱা চাব পাৰি আৰু। এইবিলাক পানী আহি আছে এনেকুৱাকৈ, ধুনীয়া আৰু চাই থাক। এইটোফালে এইটো কি ধুনীয়া একদম ঝৰ্ণা, সৰু ঝৰ্ণা, মিনি ঝৰ্ণা। এইটো কি বুলি কয়, হোৱা টাইপ কিবা বুলি কয় আৰু মুঠতে, পানীবোৰ আহি আছে। আমাৰ ফটো উঠাই হোৱা নাই, আমাৰ ফটো ক'ত যায় আপোনালোকে? ভূটান চাব আহিছে? ক'ৰ পৰা আহিছে? গুৱাহাটীৰ পৰা। ভাল লাগিছেনে? আহা আহা আহা, আমাৰ গাঁওখন চাই যোৱা। এইটো আমাৰ গাঁৱত দলং এখন, চাই যোৱা। এই গাড়ীবিলাক আমাৰে হয়, এই ৰাস্তাবোৰ চাব পাৰে, এইবিলাক ইমান ধুনীয়া ধুনীয়া ৰাস্তা। একদম মানে ভূটানৰ লোকেল ল'ৰাজন ঘূৰিয়ে আছোঁ, গাড়ী ক'ৰবাত থৈছোঁ, ক'ৰবাত ঘূৰিয়ে আছোঁ। 2 ঘণ্টামান খোজ কাঢ়িয়ে আছোঁ। এইটোৱে হৈছে ভূটানৰ নাইট লাইফ, মানে গধূলি আৰু এতিয়া কমপ্লিট ৰাতি হোৱা নাই।
হোটেল আৰু তাতে ৰুটি চুটি পাবি আৰু এইটো হৈছে ভূটান চহৰ মানে সেইটো পাৰ হৈ আৰু এটা ব্ৰিজ পায় এইটো হৈছে ভূটান চহৰ এইখন এটা ৰেষ্টুৰেণ্ট আৰু ৰিজৰ্ট হয় তো এতিয়া মানুহ কম মানুহ ইমান নাই বাৰ খাব কাৰণে লৈ যাব লাগিব নাখাওঁ যিহেতুকে তথাপি লৈ যাম লগত চাওঁতে আমাৰ ৰাতি হৈ গ'ল এতিয়া 9টা বাজিবৰ হ'ল আমি আহি কোনোবা এখন ৰিজৰ্ট পালোঁ ইয়াতে খালোঁ বৰ্তমান নেদেখালোঁ খোৱাটো আপোনালোকক আমি খাই ওলালোঁ ওলাই এতিয়া যাবৰ হ'ল এতিয়া 9টা বাজিলে যাওঁতে 12টা বাজি যাব আমি গৈ আছোঁ এইটো বোলে বগেনভেলিয়া ফুল বগেনভেলিয়া নহয় জানো এইটো আমাৰ ফটো উঠা মানুহ বহুত ইয়াতে চাব পাৰে ঠিক আছে আপোনালোকে চাই থাকিব দেখাই আছোঁ ৰাতি হৈ গ'ল এতিয়া যাব লাগে যিহেতুকে আমি ফটো উঠাই আছোঁ 1 ছেকেণ্ড ফটো উঠাৰ আগতে 1 ছেকেণ্ড ৰ'বা মই এইটো প্লেছ অন কৰোঁ চোৱা ধুনীয়া হৈছে ফটো মাৰিলোঁ ভিডিঅ' কৰিলোঁ এতিয়া গৈ আছোঁ আমি আমাৰ ৰাতিৰ এন্ধাৰ দেখা নাপায় একো পাহাৰৰ মাজত আছোঁ ক'ত আছোঁ নাজানো আৰু ভূটানৰ একদম পাহাৰৰ আগত আছোঁ ৰাতি হ'ল 12টা বজাত চাগে যাব মুখৰ 1টা বাজিব চাগে নাজানো আৰু 9টা বাজিলে এতিয়া ৰাতি হ'ল গৈ আছোঁ চাই থাকিব দেখাই আছোঁ আপোনালোকক গোটেই পাহাৰ এইবিলাক দেখা নাপাব একো এইটোৱে আৰু ৰিজৰ্টখন নামটো বা কি আছিলে পাহৰিলোঁ নামটো পাহৰি গ'লোঁ বাৰু নামটো বা কি দেখা নাজানো আৰু নাম কি আছিলে ৰিজৰ্টৰ ৰিজৰ্টৰ নামটো নাম নাই পাহৰি গ'লোঁ দ্ৰুক মানে বিয়াৰৰ নামটো দ্ৰুক দিয়া লগ পাই আছোঁ আমি এতিয়া আহি পালোঁ ৰঙিয়াৰ বাগৰুংবা ধাবা ইয়াতে আমি বহি আছোঁ ৰাভাৰ লগত দুটাই চিপছ খাই আছোঁ একো নাই অকল চিপছ খাই আছোঁ আমি চিপছ খাই আছোঁ ভিতৰত ৱাইফতে বহি আছে তাতে ভাত খাবহি তাতে ভিতৰত তাতে বহি আছে আমি দুটা চিপছ খাই আছোঁ ইয়াতে এইটো বাগৰুংবা ধাবা তো আমি এতিয়া লাহেকৈ ওলাই দিম এতিয়া 10টা বাজিব হ'ল তো ঘৰ টাইমতে 12টা বাজিব কি কৰিম আৰু ভাল ল'ৰা আমি চিপছে খাই আছোঁ দিয়া এতিয়া হয়নে দিয়া দেখাই আছোঁ চাই থাকিব আহি পালোঁ ঘৰ ৰাতি বাজিলে এতিয়া এটা তো ৰাস্তাটো ফটো নকৰিলোঁ ফটো নেদেখালোঁ ৰঙিয়াত ৰখি ভাত খালোঁ ভাত খাই ওলাই আহিলোঁ তো টোপনিও লাগিছে বহুত চকুটো সৰু সৰু লগাইছে ৰাতিপুৱা ওলাই যোৱা
তো আজিলৈ ইমানেই আছিলে যদি ভিডিঅ'টো চাই পেলাই আপোনালোকে ভাল পালে মোৰ ভিডিঅ' লাইক কৰিব কমেণ্ট কৰিব লগতে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব লগ পাই আছোঁ অন্য এটা ভিডিঅ'লৈ তেতিয়ালৈ বাই বাই